নমস্কাৰ বন্ধুসকল, আছামিজ ব্লগ জুৰিৰ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল আৰু মোৰ ফালৰ পৰা বিহুৰ বহুত শুভেচ্ছা থাকিল। আৰু আজি যিহেতু মানুহৰ বিহু, এতিয়া মই পিঠা বনাই আছোঁ চাহ খাবৰ কাৰণে ৰাতিপুৱা। আৰু ভিডিঅ'টো যাওঁতে দেৰি হৈ যাব পাৰে, আৰু আপোনালোকে সেইফালেকে চাই থাকক। আজিৰ দিনটো মই কি কৰোঁ চাই থাকক তেনেহ'লে। আৰু এতিয়া পিঠা বনাই মোৰ হৈ গ'ল, এয়া খাব লৈছোঁ আৰু চাহৰ লগত। এইপিনে মুড়ি লৈছোঁ, মিঠৈ আছে, সিমানেই আৰু বিহুৰ পিঠা পনা। আৰু এতিয়া মই বেটীক বিহুলৈ যাবৰ কাৰণে উলিয়াই আছোঁ। আজি যিহেতু হুঁচৰি গোৱা হ'ব, বাপেকহঁতৰ লগতে পঠিয়াইছোঁ। আৰু যোৱা বছৰে যাব বিচাৰিছিলে, যোৱা বছৰ নপঠিয়ালোঁ, ইমান ভালদৰে জনা নাছিলে যে। আৰু এইবাৰ এয়া উলিয়াই দিছোঁ আৰু যাব, অলপ নাচিবগৈ। দিনটো নোৱাৰে বাৰু, তথাপি অলপ পঠিয়াই দিছোঁ আৰু মনৰ ফূৰ্তি। বিহু বুলি ক'লে সকলোৰে নাচিব মন যায় যিহেতু, সেইবাবে। আৰু নাচনীবিলাকক দেখি বেছিয়ে আমনি কৰিছে যাবৰ কাৰণে। আৰু এয়া আমাৰ নাচনী ৰেডি হৈ গ'ল যাবৰ কাৰণে। মাইনী মইনাসকল আমাৰ ডাঙৰসকলে পদধূলাটো বহাগৰ বিহু আজি 3 তাৰিখে ভাল লাগিছে। এনেকৈ কিনো বুলি ক'ম যে কি দিন আপোনালোকে আদৰণিটো কৰিছোঁ। আপোনালোকে বিহুটো চাই আমাৰ চোতালত ভাল লাগিব বহাগৰ বিহু। কৃষ্ণ কৃষ্ণ হে ধৰিছোঁ আৰু কৃষ্ণ হৰি জয় ৰাম বোলা গৃহস্থ কুশলতে। আৰু এয়া আমাৰ ঘৰৰ চোতালত হুঁচৰি দলৰ পদধূলা, এয়া শৰাই দি আদৰিছোঁ। হুঁচৰি আহিলে মনটো ভালেই লাগে।
পানী লাগিব গাত ৰতে থাকিবা ওলাই সোমাই ফুৰিবা পদু মই নুচাই লগাবা মান নুচাই লগাবা মান নিদু তোমাক যাবলৈ পদু লাগিব গাত তাতে চৰে হয়নি আমাৰ নাচনীখিনি বহি আছে ভাগ লাগিলে বোলে মই ইমানকৈ লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেতিয়াহ'লে আকৌ লগ পাম মোৰ অন্য এটা ভিডিঅ' বাই বাই